নমস্কাৰ। আবৃত্তিৰ শিৰোনাম ভোক, কথা বিশ্বজিৎ। আই, মোৰ বৰকৈ ভোক লাগিছে অ'। মোক কিবা এটা খাবলৈ দে। কালিৰ পৰাচোন একোকেই খোৱা নাই। আই অ', মোক কিবা এটা খাবলৈ দে। আই, নালাগে মোক ধনী শ্ৰেণীৰ অভিজাতৰ প্ৰতীক, নালাগে মোক ৫০ টকাৰ হোটেলৰ সেই দামী খাদ্য, নাখাওঁ মই দামী ৰেষ্টুৰেণ্টৰ বিলাসী ভোজন। মোক মাথো এসাঁজ পঁইতা ভাতকে খাবলৈ দে আই। আই, নালাগে মোক দামী অট্টালিকা, নিবিচাৰোঁ কটাব বিলাসী জীৱন। সুখেৰে ভৰা আমাৰ এই উৰুষা প্ৰজাতি, ৰাতি হ'লে খেৰৰ মাজেৰে দেখা পাওঁ সেই আকাশৰ অৰ্ধজোন্তি। বাহিৰত প্ৰকৃতিৰ সুকোমল বতাহ আৰু সম্পদ বুলিবলৈ তই আছয়েই দেখোন আই। আৰুনো মোক কি লাগে? আই অ', মোক মাথো এসাঁজ খাবলৈ দে। আই অ', এই ভোকটোৱে আমাকহে কিয় জুৰুলা কৰে অ'। এদিন খাই এদিন নোখোৱাকৈ থাকিব লাগে আমি, তথাপিও সকলোৱে নিষ্ঠুৰতাৰ দৃষ্টিৰে চাই আমাক। আই, সূৰ্যটোৱেও দেখোন আমাক প্ৰতাৰণা কৰে অ'। নহ'লেনো ইমান সোনকালে সূৰ্য ডুবেনে? যদি সূৰ্যটো সোনকালে নুডুবিল হয়, হয়তো আজি এসাঁজ পেট পূৰাই খাবলৈ পালোঁ হয় আই। আই অ', আমাৰ এয়াই কপাল ন? আমাৰ কপালত খাদ্য নাই, সুখ নাই, আছে মাথো দৰিদ্ৰতাৰ আৰু অনাহাৰী জীৱন। আছে মাথো ভোক, ভোক আৰু ভোক।